নমস্কাৰ ৰাইজ, আজি হ'ল বিশ্বকৰ্মা পূজা আৰু মানে আজি ভিডিঅ'টো পূৰা বিচনাৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু আজি পূৰা বাহন চাহন ধুম ক'ৰবাত ফুৰবা চুৰবা যাম নিয়ম বঢ়িয়াকৈ চাই থাকোঁ ভিডিঅ' এনে আৰু উপভোগ কৰিব দেই। আৰু ৰাইজ এইখন হ'ল মোৰ প্ৰথম চাইকেল আৰু এইখনৰ বৰ্তমান মালিক হ'ল আমাৰ খুটলুঙে। ৰাইজ এইখন মই প্ৰথম চাইকেলখন অলপ জাকৰি দিওঁ, অলপ 2 জাকুৰমান মাৰি দিওঁ বঢ়িয়াকৈ জাকৰি চাকৰি অলপ চিকচিকা কৰি দিওঁ, আজি চিকচিকা কৰি দিওঁ আৰু আমাৰ বৰ্তমান আমাৰ বাবুই বঢ়িয়াকৈ চাইকেলখন মুচপাৰ হৈছে আৰু চাই থাকোঁ আৰু ভিডিঅ'টো। এইখন হ'ল মোৰ বৰ্তমানৰ চাইকেল, এইখন দিয়া আহে যাই থাকোঁ আৰু বৰ্তমান ময়ো মোৰ বৰ্তমানৰ চাইকেলখনে মুচপাৰ হৈছোঁ বঢ়িয়াকৈ। ৰাইজ বৰ্তমান বাইকখন দিওঁ আৰু মটৰটো অন কৰি দিছোঁ, পানী বৰবাৰ হৈছে আৰু ময়ো আৰু বঢ়িয়াকৈ তে বাইকখনত পানী মাৰি দিওঁ আৰু চিকচিকাকৈ ধুওঁ, ধৰি অলপমান ক'ৰবাত ফুৰবা চুৰবা যাওঁ আৰু সেনেহেন আৰু বৰ্তমান এনেকৈ বঢ়িয়াকৈ চিটত মাৰি আছোঁ পানী আৰু এনেকৈ আৰু মাৰি আছোঁ পানী। এতিয়া বাইকখন ধোৱাছোঁ আৰু পিছত লগতহে ফুৰবা যাম দিয়ক ৰাইজ। বন্ধুসকল বৰ্তমান বাহন চাহন গোটেই চিকচিকাকৈ ধুলো চুলো গোটেই কৰিলোঁ আৰু চিকচিকা হৈ গ'ল বাহন চাহন আৰু এতিয়া বৰ্তমান এনেকৈ বাহন চলাম আৰু কি বুলি কয় ধূপ চুপ দিওঁ আৰু গা চা ধুওঁ, এতিয়া লাহে লাহে গা চা ধুই ধূপ চুপ বঢ়িয়াকৈ দি দিওঁ, দি আৰু মালা চালা আলে দিওঁ, আলে দি আৰু অলপ হুলা হুল আৰু অলপ ফুৰি আহিম ক'বাৰ পৰা দিওঁ, চাই থাকোঁ আৰু ক'বাই অলপ যাম আৰু ক'বাই যাম এইটো আমি গম পোৱা নাই ভালকৈ বৰ্তমান, কিন্তু ক'বাই যাম আৰু হুলা হুল হ'ব। ৰয় চাইকেলত মালাতে লালে দিলোঁ, ধূপ দিয়ালৈ লুকাই দিলোঁ। ৰাইজ বৰ্তমান মোৰ প্ৰথম চাইকেলখন একাক চলাব আহিছোঁ একে বঢ়িয়াকৈ এনেকৈ মোৰ প্ৰথম চাইকেলখন চলাইছোঁ আৰু এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তাটো আৰু এনেকৈ চাইকেল পেডেল মাৰি মাৰি যাই আছোঁ। বন্ধুসকল পুৰণা এটা ফিলিং আহিছে য'ত মানে আগতে বঢ়িয়াকৈ মানে এইখন চাইকেল লৈ ফুৰবা চুৰবা গৈছিলোঁ, এতিয়া এইখন চলাব কিন্তু আজি চলাই দিছোঁ। আৰু বৰ্তমান মোৰ বৰ্তমানৰ চাইকেলখনতো মালা আলাই দিলোঁ আৰু ধূপডাল দি দিলোঁ বঢ়িয়াকৈ। আৰু বৰ্তমান চাইকেলখন লৈ আদি ঘূৰিব আহিছোঁ, কিন্তু সিহঁত এটা মানে ব্লেক হোল আছিল আৰু পানী চানী আছে আৰু মানে বৰ্তমান চাইকেল দি অলপ ঘূৰি দিলোঁ সিহঁত দেখি আৰু বৰ্তমান বাইকত দি দিলোঁ মালা। বন্ধুসকল বৰ্তমান বাইকখন লৈ একবাৰ ঘূৰিব আহিছোঁ বঢ়িয়াকৈ আৰু আমাৰ বাবুও আছে লগত আৰু বৰ্তমান পূৰা হুলা হুল আৰু পূৰা ফুৰি চুৰি লৈ আৰু ঘূৰিব যাম। বৰ্তমান বাইকখন লৈ এনেই আৰু গাঁৱত দেখি একবাৰ ওলাই আহিছোঁ, কিন্তু মানে মেইন হিচাপে মেইনকৈ ফুৰিব যাম মানে এতিয়া বৰ্তমান এনেই আৰু সেনেকৈ গৈছোঁ আৰু বঢ়িয়াকৈ এতিয়া আপুনি চাওকচোন কেনেহেন জেগা এটা বেলেগ জেগাত যাই আছোঁ বন্ধুসকল, চাই থাককচোন কি জেগাত যাওঁ। চাওক ৰাইজ কি বঢ়িয়া পাথাৰ, মানে মনটো পূৰা মানে বঢ়িয়া একদম মানে পাথাৰ চাথাৰ দেখিলে মনটো কিবা ভাল লাগি যায় আৰু মানে সেউজীয়া জেগা যেতিয়া চাওক মানে চকুতে পূৰা আৰাম পাই যায় আৰু মানে চাই থাককচোন বন্ধুসকল। পাথাৰৰ মাজত সৰু সৰু আলি মানে এনে হৈছে বঢ়িয়া এটা সৰু হেন ৰাস্তা এটা এই আলিৰ মাজেদি যাই আছোঁ, গোটেই হেত দেখি খেতি মানে এই পাথাৰৰ মাজেদি যাই আছোঁ দেই। আৰু বন্ধুসকল বৰ্তমান এই পাথৰৰ মাজে মাজে এটা বেলেগ জেগাত যাই আছোঁ, আপোনাক সেই জেগাটো দেখি দিম আৰু হাঁহি আছে মাৰি আৰু মানে এটা বঢ়িয়া জেগা এইটো জেগাটো বেলেগ জেগা, অলপ মানে মন চন পূৰা শান্তি হৈছে, দুখ চুখ হৈ থাকে মানুহ তেতিয়া মানে একেই ভাল লাগে, বঢ়িয়া জেগা আপোনাক মই দেখি দি আছোঁ। আৰু এই জেগাটো হ'ল এইটো বন্ধুসকল মানে নীৰৱ নিস্তব্ধ জেগা, দুখ চুখ লাগি থাকিলে মানে পূৰা নীৰৱ নিস্তব্ধত মাথাটো ঠাণ্ডা হৈ যায়। চাওক বন্ধু এনেকৈ চেৰি বাগে যাই আছোঁ, কি যাই আছোঁ চাওক বন্ধু হ'ল কি যাই আছোঁ। বৰ্তমান আছোঁ ওপৰত লগ আৰু ঠিক আছে আৰু চাওকচোন ওপৰত চাওক মানে বঢ়িয়া জেগা এতিয়া মজা জেগা পূৰা মানে কি ক'ম পূৰা বঢ়িয়া জেগা কেনেহেন জেগা পূৰা এৰে পূৰা পৰবা লাগে। মোবাইলটো বোলে ভিডিঅ' কৰি থাকোঁতে পৰি গ'ল, চেচ দিয়ে আৰু মোৰ মোবাইল আৰু সেনেকৈ বঢ়িয়া জেগা আৰু এনেহেন চাওকচোন আকাশখন চাওক এনেকৈ চাওক সেনে পানী পৰি আছে, সেই হৈ আছে বঢ়িয়া জেগা আৰু সেন্দি আৰু পূৰা পাইলটৰ দৰে আর মজার কথা কি কম আর সব এই যে এই জাহাজ চলে আছে। ৰাইজ বৰ্তমান মই আছোঁ পুখুৰীপাৰত আৰু আপুনি এই পুখুৰীপাৰৰ জেগাখিনি চাওক কি বঢ়িয়া, মনটো মানে শান্তি হৈ গৈছে পূৰা মানে সেউজীয়া জেগা, তাৰে মাজত মেঘ আছে অলপ আৰু কি মানে মজা পূৰা। বৰ্তমান প্ৰত্যেকে মানে কি মালা চালা কিনবা আহি গৈছে, বৰ্তমান মালা কিনবা আহি আছোঁ দে আৰু চাই থাকোঁ। আৰু বৰ্তমান আমি ভাইটি এণ্টাৰপ্ৰাইজৰ পৰা মানে মালা এটা লৈ ল'ম। বৰ্তমান স্কুটিখনত দিলোঁ আৰু মালা চালা বঢ়িয়াকৈ আৰু প্ৰজ্ঞান ওলাল না ওলাল দেই এই আৰু পূৰা চাই থাক
বৰ্তমান আজি হ'ল বিশ্বকৰ্মা পূজা আৰু আজি চক পাইছে সভাপতি আৰু আজি মানে পুৰা বিশ্বকৰ্মা পূজাৰ কাৰণে আমি পুৰা ঘূৰিম মানে এনে ঘূৰিম তাৰমানে আপোনালোকে গমেই নাপাব ক'ত যাম এতিয়া আমিও গম নাপাওঁ আমিও গম নাপাওঁ ক'ত যাম মানে মুঠতে ঘূৰাটো হ'ব আৰু আপুনি চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো আৰু চাওকচোন কি বঢ়িয়া জেগা আমাৰ ইয়াত দলং দেই আৰু আৰু বন্ধুসকল বৰ্তমান আমি ওলাইছোঁ অলপ আৰু ক'ৰবাত বিশ্বকৰ্মা পূজা বুলি অলপ ফুৰি আহোঁ এইটো ৰাস্তাৰে যাই আছোঁ অলপ ক'ৰবাত ফুৰি চুৰি আহোঁ আৰু অলপ বিশ্বকৰ্মা পূজা বুলি ৰাইজ বৰ্তমান আমি পালোঁ পাঠশালা ষ্টেচন আৰু পাঠশালা ষ্টেচনৰ এখন ট্ৰেইন যাই আছে বঢ়িয়াকৈ আৰু আমিও যাই আছোঁ আৰু এনেকৈ আজি পূৰা হুলা হুল কৰি দিম আজি মানে বিশ্বকৰ্মা পূজা সেইবোৰ আজি পূৰা মানে হুলা হুল গোটেই আৰু বৰ্তমান আমি পাই গ'লোঁ পাঠশালা টাউন আৰু এতিয়া পূৰা মানে আৰু বিশ্বকৰ্মা পূজাৰ পূৰা মিউজিক চিউজিক পূৰা বাজি আছে পূৰা ডেক চেক বাজে থৈছোঁ পূৰা মানে আৰু বৰ্তমান আহি আমি পাই গ'লোঁ শীতল ৰিচৰ্ট আৰু এতিয়া অলপ আমি কৰিম আৰু বৰ্তমান আহিলোঁ শীতল ৰিচৰ্ট আৰু আমাৰ লগত কিবা শুনি আছোঁ আৰু আমাৰ আৰু বিশেষ ব্যক্তি নমস্কাৰ দিছে আৰু আমাৰ লগত দাদা নমস্কাৰ আৰু আমি বৰ্তমান আজি আহিলোঁ শীতলক আৰু বৰ্তমান আমাৰ লগত দুখন স্কুটি আছে বিশ্বকৰ্মা পূজা না যিকোনে আৰু অলপ ঘূৰিম আৰু খাম সেয়ে আৰু চাই থাকবচোন আমাৰ আহিলোঁ আমি শীতল ৰিচৰ্ট এই আৰু আপি দেখোন এইটা ৰাইজ ফটো উঠোঁ আপি দুটাৰ লগত এইটো হ'ল এক্স আৰু এইটো হ'ল নেক্সট আৰু তাকো এই দুটা মই তাৰ দুটাই আৰু দে অলপ সোমাই আহিছোঁ চৰাই দেখোন ডাঙৰ ডাঙৰ ৰাইজ কি কম আৰু ময়ো দহচোন যোৱা ভিতৰক লগি আহি এটা বস্তু দেখা পালোঁ যাদু ৰাইজ বঢ়িয়া লাগছে বৰ্তমান কি কম বিশ্বকৰ্মা মানে আঠা হৈ গেল বঢ়িয়া লাগছে বঢ়িয়া লাগছে আজি মানে বিশ্বকৰ্মা পূজা সৰু চলি আমাৰ ওচৰত সৰুতে এনেকৈ খেলিছিলোঁ আজি মনত পৰি গৈছে গোটেই ৰাইজ এইটো হ'ল প্ৰজ্ঞানৰ বিহাইণ্ড দ্য চিন চাওকচোন প্ৰজ্ঞানে কি কৰি আছে মানে বিহাইণ্ড দ্য চিন BTS আমি শীতল লগাইছোঁ কিন্তু আমাৰ লগত দুটা মানে ভ্লগাৰ আছে এই দুটা ভ্লগাৰে মানে হে ভিডিঅ' কৰে মানে পাত্তাই নাপাইছোঁ দুটাকে কি ক'ম আৰু চাওক ৰাইজ গোটেইকেইটা এনে ভ্লগাৰ হিচাপে পাত্তাই নাপাইছোঁ আৰু আমাৰ বৰ্তমান আমি দুটাই আছোঁ ইয়াতে এইটো হ'ল পুখুৰী এইটোত মানে মাছ চাছ বঢ়িয়াকৈ পায় এইগিলা পুঠি মাছ গোটেই মাছ পায় এইকাৰণে আৰু কৈ দিম বাৰ মাছ খাব মাছ পুঠি মাছ গাইছ মই এটা কথা কওঁ মাছৰ জিংকে ওজন জোখে সিংকে জোখা দিছে মানুহ দুজন আমি গোটেই বৰ্তমান চাৰটা আছোঁ আৰু অলপমান ফাল্টু কৰিলোঁ আৰু বেছি অলপ ধুনীয়াকৈ ভাল লাগছিল কিন্তু মানে ফাল্টু কৰোঁতে মোৰ এটা কথা হ'ল চাওক ৰাইজ কাটি গেল একো নহয় ফাল্টু উৎসৱ কাটা গৈছে আৰু একো নহয় আৰু যি হৈ হ'ব আৰু বিশ্বকৰ্মা পূজা আজি এই আৰু বৰ্তমান যাওঁ আৰু আমাৰ এই দুটা মাইনাই আছে দে থাকা ধুম এনেকৈ আৰু মানে পাহাৰত উঠি আছোঁ বঢ়িয়াকৈ কি হ'ব ৰাইজ আৰু কি ক'ম অলপ আফচোচ লাগিল লং পেণ্টটো নতুন আছিল অলপ ফাটি চাটি গেল আৰু বঢ়িয়াকৈ দে ডিজাইন বুলি ক'ম আৰু একো নহয় বৰ্তমান আছোঁ এহেন্দি হাৱেৰ কাষত আৰু এহেন্দি আছে এইখান শীতলৰ লেখাত আমি কৰি আহিলোঁ এই বৰ্তমান এইখান আছে তেল ডিপু আৰু সেই ট্ৰাক আৰু তাতে নামৰ মাছ চলি আছে বঢ়িয়াকৈ আৰু কি ক'ম আৰু বঢ়িয়াকৈ বতৰটো পূৰা ৰ'দ আৰু মানে মানুহ ফাটুং ৰ'দ ক'ব লগাৰ ভাষা নাই আৰু পূৰা এনজয় কৰিম আৰু আজি চাই থাকোঁচোন ব্লগটো কি হয় দে আৰু
গাইছ পুৰা কলা চশমা মাৰি দিলো আৰু কি ক'ম আৰু কলা চশমা মই হ'ল হেলমেটৰ ভিতৰত চশমা কলা চশমা দে আমাৰ কানা কিবা গান চান গাবা নেকি তুমি গান মানে কানা সংগীতে মানে বিশ্বকৰ্মা পূজাৰ মানে বিশেষকৈ গান গাব কিবা এটা গান গাই দি কোনোবা এটাই দেখক ৰাইজ পইচা খুচুৰা নাই নহ'লে মই আগ দিলোঁ কিন্তু উপায় নাই আৰু আমি যাওঁ অলপ ঘূৰি আহোঁ দে আৰু চাই থাকব আপুনি শুন আমাৰ দুটা গাড়ী লাগাল পালোঁ কিবা কৈ দি গাড়ী আমাৰ তোৰ নাই আৰু দে আৰু কি ক'ম আৰু লোকল আজি বিশ্বকৰ্মা পূজা আৰু আজি আহিলোঁ আমি মানাচক কিন্তু মানাচক যোৱা ভিডিঅ' যোনখিনি বস্তু সেইখিনি মই আজি আপলোড দিওঁ কাৰণ আজি বিশ্বকৰ্মা পূজা সেইকাৰণে বিশ্বকৰ্মা পূজাৰ এই ভিডিঅ' মাখানে আপলোড দিম আৰু এইটো আপুনি মানাচক যোৱা ভিডিঅ'টো অতি শীঘ্ৰে আপুনি বেলেগ এটা ভিডিঅ'ত পাব আৰু এতিয়া বৰ্তমান বিশ্বকৰ্মা পূজা বেছি আপোনালোকে গাড়ী চাৰি দিব আৰু সেয়া মালাডাল তাৰমানে সেই দিবা নাপায় আৰু গাড়ীখন মালাডাল দিব মালা মেইন আৰু মেইন কথা হ'ল মানাচক যোৱা ভিডিঅ'টো পাব কিন্তু আজি নাপায় কাৰণ আজি হ'ল বিশ্বকৰ্মা পূজাৰ বিশ্বকৰ্মা ভিডিঅ' আৰু তাৰে কেইদিনমান পিছত মানাচক যোৱা ভিডিঅ'টো দি আছোঁ দেই আৰু